Hello guys, welcome to my YouTube channel Aman Roy আৰু আজি আমি বৰদুৱাৰ পৰা ওলালো। আজি আমাৰ সেকেন্ড ডে অফ দ্য ট্ৰিপ। বৰদুৱা গেট দেখিবলৈ পাইছে। আমি বৰদুৱাৰ পৰা ওলালো আৰু আজি আমাৰ ডুমডুমাত থাকা হ'ব। কালিলৈ অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ যোৱা হ'ব। আমি আজি অৰুণাচলত থাকি আজিৰ দিনটো ৰাতিটো পাৰ কৰি আমি কালিলৈ যাম। আপোনালোকক ভিডিঅ'ত গোটেইবোৰ দেখাই থাকিম। আৰু এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে আমি পাই গ'লো কাজিৰঙা আৰু তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু কাজিৰঙাত আমাৰ নামা নহ'ল, সেইবাবে মই বাছৰ ভিতৰৰ পৰাই অলপমান দৃশ্যবোৰ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে অসম গৌৰৱ গড়, এশিঙীয়া গড় এটা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মন দি ভিডিঅ'টোত চায় তেনেহ'লে গড় এটা দেখিবলৈ পাব। এইটো আপোনালোকে দেখিবলৈ পাইছে গড়, এশিঙীয়া গড়। আৰু এনেকৈ পাই গ'লোঁ আমি ডিব্ৰুগড় আৰু ডিব্ৰুগড়তে থকা জগন্নাথ মন্দিৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়াই হ'ল ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। এক সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত সোমাব গৈ আছোঁ। এয়া চিৰি ইয়াৰে। আৰু এতিয়া আপোনালোকে এটা 360 ডিগ্ৰী শ্বট চাই লওক মন্দিৰটোৰ পৰা। আৰু এয়া ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰৰ দৃশ্য আপোনালোকক দেখালোঁ। আপোনালোকে দেখিছে চাগে, বৰ সুন্দৰ মন্দিৰ আৰু বহুত ডাঙৰ এৰিয়া মন্দিৰটো, বহুত ধুনীয়া মন্দিৰ। আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া জগন্নাথ, পূৰা একদম ছেম জগন্নাথৰ নিচিনাই ধৰিব গ'লে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অলপ। আৰু এয়া হ'ল ৰাম মন্দিৰ, জগন্নাথ মন্দিৰতে থকা ৰাম মন্দিৰ। আৰু এতিয়া আপোনালোকক নৱগ্ৰহ মন্দিৰলৈ লৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। আৰু এয়া হ'ল নৱগ্ৰহ মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ মন্দিৰ দৰ্শন কৰি। আৰু এতিয়া আপোনালোকক কিছুমান পিক্স দেখাবলৈ চেষ্টা কৰিছোঁ। নালাগে যাব কাশী গয়া বৃন্দাবন। তেনেকৈ আমি আহি পাই গ'লোঁ ডুমডুমা, য'ত আজি আমাৰ ট্ৰিপৰ ৰোৱা ঠাই। আজি আমি ইয়াতে থাকিম। থাকি পেলাই আমি কালিলৈ ৰাতিপুৱালৈ আমি অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ আমি ভ্ৰমণৰ আৰম্ভণি দিম ৰাতিপুৱা। আজি ইয়াতে নাম প্ৰসংগ শেষ হ'ল। আপোনালোকক ভিডিঅ'ত মই দেখাম নাম প্ৰসংগ গোটেইখিনি। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।